পোৱালি এটামান দেখিলোঁ। আজি দুবাৰ ফুলনিখন ভালদৰে দেখুৱাই দিওঁ বুলি ভাবিছোঁ ৰাইজসকল। এয়া পদূলি মুখত এইজোপা বগেনভেলিয়া এজোপা কি ধুনীয়াকৈ ফুলি আছে, আৰু এইখিনি নাৰ্জী, চেলভিয়া আৰু কি বহুত ফুল লগাইছে, ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। আৰু ইয়ালৈ অহাৰ লগে লগে এই মুকলি চোতালখন, তাৰপিছত দীঘল পদূলিটো আৰু এই চাৰিওকাষে ফুলবোৰ, এই মুকলি পৰিৱেশটো খুব ভাল লাগে। আমাৰ ঘৰত গেটখন খোলাৰ লগে লগে ৰাস্তাটো আৰু গোটেই গাড়ী মটৰ মানে ধূলি এইবোৰে পাব। আৰু এয়া মাইনাই মোক নিব আহিলে, আৰু আমি দুইজনী এতিয়া ক'লৈ গৈ আছোঁ সেয়া অলপ পিছতে গম পাব। এয়া আমাৰ পুৰণা মানে গাঁৱৰ ৰাস্তাটোৱেদি আমি গৈ আছোঁ এতিয়া পুৰণা ঘৰৰ ফালে। আৰু পুৰণা ঘৰৰ পিছফালে আজি দবাহঁতৰ পথাৰত ধান দাবলৈ বুলি আহিছোঁ মই, আৰু এয়া গৈ পামগৈ আৰু এতিয়া। আৰু এইখন পথাৰ দবাহঁতে অকণমান আগলৈ দাই আছে, এয়া আমি গৈ আছোঁ এতিয়া দুইজনীয়ে। হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে কুশলে আছে, আমাৰো ভাল। আৰু মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখা পাইছে আজি আহি আকৌ পালোহি পথাৰ। আজি মানে দবাহঁতৰ পথাৰত ধান শেষ হ'ব, তাকে আজি পথাৰতে বনাই মেলি খাম বুলি চবেই মোক মাতিলে। পথাৰত ভাত খোৱা লোভতে আকৌ আহি পালোহি পথাৰ। আৰু আহি ধান দাই আছে দবা, ৰেখাবা, আমাৰ লুকি, পূৰ্ণিমা, তো চবেই ধান দাই আছে। আৰু মাইনাকেইজনীও আছেহি। আৰু পথাৰখন একেবাৰে ওচৰতে, আমাৰ এই পুৰণা ঘৰ পিছফালে পথাৰ ওচৰতে, সেইকাৰণে আহি পাই গ'লোহি। তো সেয়াই ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ, আপোনালোককো দেখুৱাওঁ আজি কি কৰোঁ কি নকৰোঁ পথাৰত। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব বুলি। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মই পূৰা চাহ তাহ বনাই লৈ আহিছোঁ, কাৰণ মই কানিয়া, মোক মানে ভাত নহ'লেও হ'ব, কিন্তু মোক চাহ লাগিবই সময়ে সময়ে। তো সেইকাৰণে ইহঁতি ইমান চাহ খোৱা ইহঁতৰ অভ্যাস নাই, সেইকাৰণে ময়ে চাহ বনাই মেলি পূৰা লৈ আহিছোঁ পথাৰলৈ বুলি। তো এতিয়া অকণমান ধান দাওঁগৈ, তাৰপিছত চাহ খাম, তাৰপিছত ভাত। তো সেয়াই আৰু, তো চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এয়া পাই গ'লোহি দবাহঁতৰ ওচৰ, এইকেইজনী দাই আছে, পাই গ'লোহি। হেল্ল', ছোৱালীকেইজনী কেতিয়া আহিলা? কালি বাইদেউ এইফালে চাই দিয়া, এইফালে চাই দিয়া, হাই কৰি দিয়াচোন। অলপ সময় ধান দালোঁ, সেয়া ভিডিঅ' কৰা নহ'লে। তাৰপিছত এতিয়া আমি চবেই মিলি চাহ খাব লৈছোঁ, আৰু চাহ নোখোৱালৈকে ভাল নালাগে, সেইকাৰণে প্ৰথমতে চাহ কাপে খাই লওঁ। এয়া ৰাইজসকলে আমাৰ চাহ খাইছে। আজি আমাৰ পথাৰত নৰাচিগা বিহুৱে হ'লহেঁতেন, কিন্তু দুৰ্ভাগ্য মানে এয়া খতম হ'ল এইখিনি, আৰু এইখিনি আছে বেদে চাহে বৰ্তমান খাইছোঁ। আৰু খানাটো আমাৰ আয়োজন হ'বলৈ বহুত দেৰি আছে। আমি যিজনী দাৱনীক আমি ব্যৱস্থা কৰিছিলোঁ, দাৱনী ঘৰ প্ৰগ্ৰেম খেলি মেলি হৈ থাকিলে, আমাৰ এতিয়া ধান আছে সেইফালে। খাইছা গাইছ তোমালোকে? খোৱা খোৱা, এইপিনে মানুহ এইবিলাক বহি আছে, এইবিলাক আমি এইফালে দুজনী বহি আছো। এই আমি ডাঙৰ মানে পেহীয়েক দি আৰু এয়া ৰেখা বাইদেউ, এওঁ আকৌ তামোল নহ'লে জীয়াই থাকিব নোৱাৰে। মই যেনেকৈ চাহ নহ'লে নোৱাৰোঁ, এওঁক মানে তামোল লাগিবই, তামোল নহ'ব লাগিলে নহ'ব। তাকে কৈ আছে তামোল নহ'লে ঘৰত কি হ'ব, সেয়াকে আমি শুনি চবেই হাঁহি আছোঁ। তামোল নহ'লে কি হ'ব? ডাঙৰ কাজিয়া হ'ব ঘৰত যদি তামোল নাথাকে। ঘৰ মুঠতে বস্তু পেলনি যাব। ৰাতি 12টা বজাত 9টা বজাতো যামগৈ তামোল আনিবলৈ দোকানৰ পৰা। পুৰা আনিম। মোৰ যেনেকৈ চাহ নহ'লে মই নোৱাৰোঁ থাকিবলৈ। মই তামোল নহ'লে নোৱাৰোঁ, বৰ দিগদাৰ। মই মাক মই মান পাত দিম। মই কি দিবি? তামোল দিম, গৈ মাছ, গৈ মাছ পুঠি মাছ আৰু আমি এতিয়া বেলেগ এখন পথাৰলৈ আহিলোঁ, তাৰমানে তাত শেষ হ'ল। এতিয়া এখন এইডোখৰত দাম এই আমাৰ মায়ে দাই আছে। আমি ইয়াত আলি টোপোলা কন্দা ককা, এই আমাৰ কন্দা ককা ধান বুটলি আছে। আজিকালিতো জানেই আৰু ফটো আৰু ৰিলছ মেইন, য'তেই নাথাকক লাগিলে। এইফালে আমাৰ দুয়োগৰাকী পূৰা ফটো মৰাত ব্যস্ত, ৰিলছ বনোৱাত ব্যস্ত, আৰু আনফালে মোক দিলে ভাত বনোৱাৰ দায়িত্ব, কাৰণ মই ধান বৰ সৰকৈ দাব নোৱাৰোঁ, সেইকাৰণে মোক ভাত বনোৱা দায়িত্বটো দিলে। আৰু মাইনা দুজনী আছে বাৰু, তাহাঁতি পূৰা সহায় কৰিছে। পুৰণা ঘৰৰ পৰা ইটো আনা সিটো আনা, এয়া চব আনি মেলি যেনে তেনে যোগাৰ কৰি জুইকুৰা জ্বলালোঁ। তাৰপিছত আৰু এয়া যেনে তেনে বনাম বুলি এতিয়া লৈছোঁ। আৰু
দবাহঁতৰ পুৰণা ঘৰত মানে বনোৱা মেলা কৰিবলৈ চব ব্যৱস্থা আছে, কিন্তু এয়া বাৰে বাৰে গৈ থকা এলাহতে এয়া আদা নহৰু কটাৰী নালেৰে কেনেকৈ পিচিছোঁ দেখিছেনে নাই। কেতিয়াবা কেতিয়াবা এনেকৈও বনাই খাব লাগে। আৰু এইফালে এয়া জুই যেনে তেনে জ্বলালোঁ আৰু গাহৰি মাংস দাদাই আনি বইল কৰি থৈ দিছিলে। এয়া মানে এতিয়া গাহৰি মাংসখিনি বনাব ল'লোহে হয়, যিহেতু পথাৰত বনাইছোঁ আৰু পথাৰখন গোটেই মুকলি বতাহ মাৰি আছে। চকুতে ধোঁৱাখিনি বাৰে বাৰে চকুলৈকে আহে, ইফালেদি যাওঁ চকুতে আহে, সিফালেও যাওঁ চকুতে আহে। আৰু মাংস এয়া বনাব লৈছোঁ। মই একো ৰেচিপি ফ'ল' কৰা নাই, মুঠতে গাহৰি মাংসখিনি তেল নিদিয়াকৈ প্ৰথমতে অকণমান শুকানকৈ ভাজি ল'লোঁ আৰু যেতিয়া গাহৰিৰ পৰা তেল ওলোৱা ষ্টাৰ্ট কৰিলে তেতিয়া পিঁয়াজ, থেতেলিয়াই লোৱা আদা নহৰু, নিমখ হালধি, কেঁচা জলকীয়া এইখিনি দি পেলাই অলপ টাইম ভাজি ল'ম। তাৰপিছত আলু, বিলাহী এনেকৈ দি পেলাই বনাম আৰু আজি এনেকৈ বনাই খাই চাওঁ বুলি ভাবিছোঁ। আৰু জুইত বনালে এনেও খাবলৈ টেষ্টি লাগে, তাতে পথাৰতটো খাই ভালেই লাগে। পাৰিবি নাই দে, পানী তিয়াই তিয়াই খাবি। মানুহে সন্ধ্যাকাল দেখি মাছ কৰি পেলাই মৰিবলৈ আমি যাব লাগিব। এইফালে পুৰা গাহৰি মাংস বনি আছে, এইফালে আলু কাটি আছে মায়ে। ৰঙালাওটো দিয়া কেঞ্চেল কৰি দিলোঁ, খাবলৈ বেয়া লাগিব বুলি। এইফালে মাংস পুৰা হৈছেগৈ আৰু আমি দুইজনীয়ে পুৰা লাগি আছোঁ। আৰু ডাঙৰ মাইনা বস্তু অনা নিয়া কৰি আছে, আমি সৰু মাইনা মই পুৰা বনোৱাত লাগি আছোঁ। প্ৰায় হৈছেগৈ আৰু এয়া পানী দিলোঁ আৰু পানী দি পেলাই মাংস অলপ টাইম সিজাম, তাৰপিছত মাংস হৈ গ'ল ৰেডি। অই দাৱনীহেঁত, ভাত হৈ গ'ল দেই। নহয় এতিয়া তোমাৰ গগৈলে মই যদি ৰখোঁ মই বাছ নাপাম নহয়, ওলাই থাকিব লাগিব। তুমি থাকো বুলি কৈ দিলে গাড়ী ওলাই আহি যাব। মোক আকৌ বুদ্ধি উলিয়াবা, মই থাকো বুলি অঁ বেলি পুৰা ডুবিবলৈ হ'ল আৰু ভাত খাবলৈ হ'ল দেই, ভোক লাগিছে। বল 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 ভাত খাওঁগে। দাই ল'ব লাগিব এতিয়া, নহ'লে নহ'ব এতিয়া। ভাতটো খাই লওঁ, তাৰপিছত তহঁতি দাই থাকিবি, যিমান ৰাতিলৈকে দাই থাকিবি। এইফালে মুঠতে মোৰ পেটে একদম আলু খাওঁ কচু খাওঁ কৰিছে দেই, ভোক লাগিছে দেই বহুত। এতিয়া কথাটো হ'ল বনোৱা মেলা চব হৈ গ'ল, চব ৰেডি হৈ গ'ল, কিন্তু য'ত আমি বনাই আছিলোঁ মানে য'ত খাম বুলি ভাবিছিলোঁ এইডোখৰ একেবাৰে ছাঁ পৰি পেলাই চেঁচা পৰি থাকিলে, মানে বেৰি পৰিলে যে গোটেই জেগাডোখৰ একেবাৰে জেকি গ'ল, চেঁচা পৰি থাকিলে। আৰু এয়া সেইফালে দেখিছেনে ৰ'দ পৰি আছে, কিন্তু এইডোখৰ চেঁচা হৈ গ'ল। সেইকাৰণে পথাৰত ভাত খোৱা আশাটো এৰি আমি ইয়াত চব টালি টোপোলা বান্ধি পুৰণা ঘৰলৈ বুলি চব লৈ আহিলোঁ। লৈ যোৱা হৈছে আমাৰ ইয়াৰ পুৰণা ঘৰৰ পিছফাল দেই, তাত ছাঁ পৰিলে গাইছ, বহুত দুখ হৈ গ'ল। আমি ভাবিছিলোঁ ইমান বহুত জলদি গধূলি হৈ যায়, ঠাণ্ডা দিনটো এইটো কাৰণে বেয়া। এইটো আমাৰ পুৰণা ঘৰ আছিলে গাইছ, কিমান ধুনীয়া আছিলে চাওক। এতিয়া বাৰু বেয়া হ'ল, সেইটো বেলেগ কথা। আমাৰ কুকু পোৱালি এইটো আমাৰ ডিগু। চিলি গ'লে গ'ল, চিলি গ'লে গ'ল, চিলি নাইকিয়া। এইফালে আমাৰ গাভৰু দুজনী ভাত বাঢ়িছে দেই, ভাত মাংস ভাত পুৰা লগাই দিছোঁ কামত। আমি বনাই মেলি পুৰা ভাগৰি গ'লোঁ। আৰু এয়া পুৰণা ঘৰতে আমি চবেই বাঢ়ি মেলি খালোঁ। আৰু এয়া আমাৰ পুৰণা ঘৰৰ কাষতে আমাৰ কন্দাহঁতৰ পৰিয়ালটো থাকে, এয়া তাহাঁতৰে এয়া নাতি, আৰু তাহাঁতিও আহিলে, চবেই মিলি খালোঁ আৰু বহুত বেছি ভাল লাগিলে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে বুলি। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।